আপনার আমার দাদা আমার মাটির দিদি বলে দেখি কোনে মাতে নিছিলে দাদা দাদি মাতে নি পেলে দিগলা ও দিগলা মন্তালি কিহেৰে মাৰিলে আপুনি দাও আবিগাটা দাও কি অকলে আছিলেন আৰু কোনোবা আছিলে লগত আৰু বহুত মানুহ আছে আপুনি অকলে আছিলে আমি অকলে আছিলো আমি আমার ল'ৰা এটা আছিলে আপোনাৰ দুজনকো মাৰিছে দুজনকে মাৰিছে ঠিক আছে মাটি দিছিল কোনে কৈছিল তালে আলি মুতালিব তাৰপিছত আমি গ'লোঁ তিনিজন মই দেউতা আৰু খুৰা এজন সিহঁতে আৰু 10-15জন আহি ডাল আদিলৈ মাটি ষ্টাৰ্ট কৰিছিল আগতে তেওঁলোকৰ লগত কোনো কাজিয়া আছিলে নাই কাজিয়া মাটিটো কাৰ আছিলে মাটিটো আমাৰ কিহেৰে মাৰপিট কৰিছে দা লাঠি তোমালোকৰ কেইজন আছিলে তিনিজন সিহঁতে কিমানজন আছিলে 20জনমান আছিল বেছি হ'ব কি হৈছে আমাক সিহঁতে মাটি জুকিম বুলি আমাৰ দোকান পৰা মাটি লৈ গৈছে আমি যোৱাৰ লগে লগে তাত ঘূৰি আছোঁ তহঁতে কেলৈ আহিছে যে আমি মাটি জুকিবলৈ আহিছোঁ সিহঁতে দাও লাঠি লৈ পিনি আহিছে একদম মাৰপিট লগাই দিছে আৰু দাৱৰে গোট কৰি পিনি দুটামান গ্ৰহণ কৰিছে আৰু আমি একটু হাতিয়াৰ পাতি একো লৈ যোৱা নাই 3টা মানুহ গৈছোঁ সিহঁতে কমচে কম মানুহ 50জনৰ ওপৰত হ'ব মাইকী আৰু মতা মানুহ মিলাইছে সিহঁতে কি কৰে সিহঁতে এনেই খেতি বাতি কৰে মাটিটো কাৰ আছিলে মাটিটো মৰি জুতি তেওঁলোকে খবৰ দি নিছিলে তাত 2টা মানুহ মাটি লৈছিলে তালিবালি আৰু দিগলা এই 2টা মানুহ আমাক মাটি লৈ গৈছিলে যোৱাৰ পিছত এনেকুৱা পৰিস্থিতি সৃষ্টি হৈ গৈছে মানুহ দুজনে কি কৰে কোন দুজনে মাটিৰ মাটিৰ দালাল মাটিৰ দালাল মাটিৰ দালাল কৰে সিহঁতে এইটো মাটিৰ পৰা 7 লাখ টকা খাইছে